আমি আজি গৈ আছোঁ চলাপথাৰলৈ তাৰ এঘৰ মানুহৰ ঘৰলৈ গৈ আছোঁ তাত গৈ আপোনালোকক সকলো দেখাই থাকিম কিয় গৈছোঁ গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব এতিয়া আহি আমি দিচাং পানী পাইছোঁহি দিচাং দলঙৰ ওপৰত ইমান গৰু ৰৈ আছে ভিডিঅ'টো আগলৈকে চাই থাকিব এয়া চলাপথাৰ বুদ্ধিষ্ট টেম্পল খুব ধুনীয়া হয় এবাৰ আহিছোঁ ইয়ালৈ আপোনালোকক আগৰ ভিডিঅ' এটা দি থোৱা আছে চাগে চাব বাগিচা এইফালে লাগোৱা চাহ বাগিচা এইফালে মানুহমাৰী ৰিজাৰ্ভ পৰিৱেশটো বৰ ধুনীয়া কিন্তু নিজান হয় ৰাস্তাটো যাব পাৰি ৰাস্তাত গ'লে মানে লাভ লাভ পাই গৈছে বৰ ধুনীয়া रास्ता ভিতৰলৈ যিডোখৰ জেগাৰ কথা কৈ আছিলোঁ এইফালে মানুহমাৰী ৰিজাৰ্ভ আৰু এইফালে কলবাৰী বলক তেনেহ'লে আমি ভিডিঅ'টো আগলৈকে দেখাই থাকোঁ এতিয়া আমি সোমাই গৈ আছোঁ এইফালে নাৰিকলৰ গছ চাৰিওফালে এইটো এটা ফিচাৰী এতিয়া আমি সোমাই আহিছোঁ কলবাৰীৰ ভিতৰলৈ এইখন এখন কোনো পাৰ্ক নহয় এখন হ'ল এঘৰ মানুহৰ ঘৰ চাওকচোন ইমান ধুনীয়াকৈ সজাইছে নাৰিকলৰ গছ আছে জাহাজী কলৰ গছ পানৰ গছ তাত আৰু বহুত কিবা কিবি ধৰণৰ গছ আছে দেখিছে ন এইটো এটা ফিচাৰী এইটো এটা ডাঙৰ ফিচাৰী বহুত এইফালে হাঁহ চৰি আছে এইটো এটা ডাঙৰ ফিচাৰী হয় কাষতে এইটো ৰেল আলি আৰু এইবিলাক কলগছ নাৰিকল গছ বিভিন্ন ধৰণৰ গছ আছে ইয়াত তামোল গছ গোহালি হয় চকচোন বাৰু গোহালি কি ধুনীয়া এটা গোহালি হয় এইফালে কুকুৰা পোৱালি সৰু চৰি আছে এইফালে আছে গাহৰি পোৱালি আছে এইফালে কুকুৰা আছে লোকেল কুকুৰা ওপৰত দেখিছে আপোনালোকে লোকেল কুকুৰা চৰি আছে
এইফালে মানুহ ঘৰ যি ঘৰৰ বাৰী হয় এখন। ইমান চাফ চিকুণকৈ ৰাখিছে চাওকচোন জেগাবিলাক। মোৰ লগত আছে আমাৰ মাইনা। মাইনাই পুৰা ভিডিঅ' কৰাত পুৰা ব্যস্ত হৈ আছে। কি ধুনীয়া জেগা নহয়। এবাৰ আহিলে কিন্তু আহিবলৈ মন যাবই আৰু নেক্সট টাইম কিন্তু আহিবলৈ আকৌ মন। প্ৰস্তুতি মানে ক'বলৈ হ'লে এতিয়া মই আজি 43 বছৰ আগলৈ যাব লাগিব। 43 বছৰ আগতে মই দুবেলা দুমুঠিৰ কাৰণে মানে মই দিন হাজিৰা কৰিছিলোঁ। আৰু সেই সময়তেই মোৰ মনলৈ এটা আহিলে যে মই 6 দিন হাজিৰা কৰিছিলোঁ। হাজিৰা কৰি থাকোঁতেই মই যিদিনা শেষৰ শনিবাৰ দিনাখনিত মই হাজিৰা কৰি 36 টকা পইচা পালোঁ। আৰু সেই শনিবাৰ দিনাখনিয়ে মই কল এটুকা বিকি 24 টকা পইচা পাইছিলোঁ। তেতিয়া মই মনত এটা খেলালে যে আজি মই এদিনত 24 টকা পাইছোঁ আৰু 6 দিন হাজিৰা কৰি মই 36 টকা পাইছোঁ। তেতিয়াহ'লে যিখিনি মাটি মোৰ ঘৰত পৰি আছে সেইখিনি যদি মই কৃষি কৰ্মৰ লগত জড়িত হওঁ নিশ্চয় মোৰ লাভৱান হ'ম। সেই মোৰ প্ৰথম খেতিলৈ অহা আজি 43 বছৰ হ'ল খেতিৰ লগত মই জড়িত হোৱা। এই প্ৰথম মই খেতিলৈ আহা। তাৰ পৰা পৰ্যায়ক্ৰমে আজি কৰি আহিছোঁ। এই পৰ্যায়ত বৰ্তমান মই উপস্থিত হৈছোঁ। আপোনাৰ ইয়াত কিমান বিঘা আছে মাটি? প্ৰায় 40 বিঘা আছে। কি ধৰণৰ বস্তু পাব ফল মূলৰ পৰা আদি কৰি? সকলোখিনি ধান মাহ সৰিয়হৰ পৰা সকলোখিনিয়ে কৰোঁ। অকল ইয়াতে নহয় বাহিৰতো মই কৰোঁগৈ সময় সাপেক্ষে মিলিলে। মই যোৱা বছৰ আৰু বাহিৰতো মই 40 বিঘাৰ ওপৰতে মই সৰিয়হ খেতি কৰিছোঁ। আগতো কৰিছোঁ তেনেকৈ প্ৰতি বছৰে যদি সময় ওলায় মই বাহিৰত গৈও খেতি কৰোঁ বেলেগ পথাৰতো। আৰু ঘৰত এইখিনিতো কৰিয়ে থাকোঁ। তামোল নাৰিকল জালুক হাঁহ গাহৰি ব্ৰইলাৰ। মানুহ ৰাখিছেনে? মানুহ মই ৰেগুলাৰকৈ আগতে প্ৰায় 12টামান পৰিয়াল আছিলে। এতিয়া বৰ্তমান কিন্তু মানুহ পাবলৈ নোহোৱা হ'ল। হাজিৰা মানুহ দিন হাজিৰা কৰা মানুহ নাইকিয়াই হ'ল প্ৰায়। গতিকে এতিয়া ঘৰতে কৰি থাকিব লগা হৈছে বৰ্তমান। মোৰ লগত আছে আমাৰ মাইনা। মাইনাই পুৰা ভিডিঅ' কৰাত পুৰা ব্যস্ত হৈ আছে। কি ধুনীয়া জেগা নহয়। এবাৰ আহিলে কিন্তু আহিবলৈ মন যাবই আৰু নেক্সট টাইম কিন্তু আহিবলৈ আকৌ মন যাব। এইফালে আমাৰ মাইনা গৈছে। মাইনা বিৰাট খং। আমাৰ দেহা মানুহ খং থাকিবই, কি ক'ব উপায় নাই আৰু। এইফালে গৰু চক কিমান ডাঙৰ ডাঙৰ গৰু আছে। এইফালে জাৰ্চি গৰু হ'ব লাগিব। ইয়াত বহিব পৰি একদম ধুনীয়া জেগা আছে। ধুনীয়াকৈ বহিব পাৰি। থাকা দেই থাকা দেই যাওঁগে আমি। গাহৰি আছে। এইফালে কমলা আছে, কমলা লাগি আছে। কমলা আছে। পৰিৱেশ নিজান পৰিৱেশ একো দেখিবলৈ পোৱা নাযায়। ইয়াত বাঘ আছে, ভালুক আছে, চব ট্ৰেইন আহিব এতিয়া। আমি ৰৈ আছোঁ। ইয়াত মানুহ বহুত ৰৈ আছে। এইফালৰ পৰা আহিব এতিয়া ৰেল।
তিনিচুকীয়া লাইনটো এইটো